কলকাতাত আমি মুকলি কৰিছিলোঁ গীতটো বেংগলীত কৰিছিলোঁ আৰু প্ৰিয় চট্টোপাধ্যায় তেখেতে খুব সুন্দৰকৈ লিখিছিলে আকাশ চেন্দাৰ সুৰ আৰু সংগীত আৰু গীতটো কলকাতাবাসী ৰাইজে খুব মৰমেৰে আঁকোৱালি লৈছিল আৰু সেই গীতটোকে আমি আকৌ অসমীয়াটো কৰিলোঁ আৰু অসমীয়াত লিখিলে ৰেকিবুল দাই এইবাৰ সেই গীতটোকে গাবলৈ লৈছোঁ আমাৰ কুকুৰাঝাৰৰ হেণ্ডচাম ল'ৰাবোৰ আছেনে নাই মাতটো বৰ সৰু হৈ আছে এতিয়া আমাৰ হেণ্ডচাম ল'ৰাবিলাকৰ কাৰণে এই গীতটি বিশেষকৈ হাতে হাতে মোবাইল আছে অকণমান মোবাইলৰ ফ্লেছ লাইটবিলাক অন কৰি লওকচোন বৰ ভাল লাগিব লগত আমাৰ মাজত দুয়োকাষে সকলোৱে মাজত শেষৰ ফালে খুব সুন্দৰ খুব ভাল লাগিছে কাজুনে সকলো ধন্যবাদ